নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত যি ৩২,০০০ৰো অধিক নতুন পদ ওলাব তাৰ লিখিত পৰীক্ষাৰ সহায়ক হোৱাকৈ আজি কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ লৌহ পুৰুষ নামেৰে কাক জনা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিষ্ণুৰাম মেধি। নেক্সট প্ৰশ্নটো হৈছে অলপতে দেশৰ পৰৱৰ্তী বায়ু সেনাৰ অধ্যক্ষ ৰূপে কাৰ নাম ঘোষণা কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। প্ৰশ্ন নম্বৰ ৩ অলপতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষে কোনখন দেশক দিব লগা পুঁজিত প্ৰতিবন্ধ প্ৰয়োগ কৰিছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আফগানিস্তান। প্ৰশ্ন নম্বৰ ৪ বিশ্ব শান্তি দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। নেক্সট প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাৰ ৰাজত্বকালত দুধৰ আলি নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গদাধৰ সিংহ। প্ৰশ্ন নম্বৰ 6 ভোপাল গেছ দুৰ্ঘটনা কিমান চনত হৈছিল আৰু তাৰ পৰা ওলোৱা গেছবিধ কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। প্ৰশ্ন নম্বৰ 7 বংগ বিভাজন কেতিয়া হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1905 চনত। প্ৰশ্ন নম্বৰ 8 বংগৰ পৰা অসম কেতিয়া পৃথক হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1874 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। প্ৰশ্ন নম্বৰ 9 মানুহৰ শৰীৰৰ কোনটো অংগক ভইচ বক্স বুলি কোৱা হয়? উত্তৰটো হৈছে অপশ্যন বি ষড়যন্ত্ৰ। প্ৰশ্ন নম্বৰ 10 কোন আহোম ৰজাই আটাইতকৈ পুৰণি মুদ্ৰা প্ৰচলন কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জয়ধ্বজ সিংহ। প্ৰশ্ন নম্বৰ 11 2007 চনত অৰ্জুন বঁটা কোনে পাইছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়ন্ত তালুকদাৰ। প্ৰশ্ন নম্বৰ 12 ৰবাৰ্ট ব্ৰুছে অসমত কেতিয়া চাহৰ আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1823 চনত। প্ৰশ্ন নম্বৰ 13 চিলাৰায় নামেৰে কাক জনা গৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যনটো হৈছে জাতীয় শিক্ষানীতি 1984 চনত গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজন কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যনটো হৈছে অসম প্ৰাথমিক শিক্ষা আইন কিমান চনত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। নেক্সট প্ৰশ্নটো হৈছে অলপতে পাঞ্জাৱৰ নতুন ৰাজ্যপাল নিযুক্তি পালে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বানৱাৰীলাল পুৰোহিত। নেক্সট প্ৰশ্নটো হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। নেক্সট প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱসাগৰ। নেক্সট প্ৰশ্নটো হৈছে অসম চুক্তি স্বাক্ষৰিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি
15 আগষ্ট 1885 চনত। শেষৰ প্ৰশ্নটো হৈছে কোষ পোনপ্ৰথমে ৰবাৰ্ট হুকে কিমান চনত আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1665 চনত।